गसाइगाव महकुमा सिंनि भावरागुरि बाजाराव फालांगिरिफोरनि गोबाव समनि जेंनाया सोरखारनिफ्राय हाथाइसालि न' लुफुंनायनि थाखाय गनायथि मोनबाय। नाथाय अब्लाबो सोरखारि थिखानाय हाथाइसालि न'खौ लुफुंबायब्लाबो फालांगिरिफोरनि गेजेराव गुबुन मोनसे जेंना नुजाथियो। मिथिनो हानाय बादिब्ला सोरखारि थिखानाय हाथाइसालि न'आ बयनिबो थाखाय उदां। गुबुन फारसेथिं उदां हाथाइसालियाव फालांगिरिफोरनि खाबुखौ नोजोर होनानै भावरागुरि VCDCनि मासिगिरि एबा BJPनि दैदेनगिरि पार्थनाथ पालनि दैदेननायाव मोनसे रायजोआरि मेल खुंनायनि उनाव बयनिबो गनायथि बादियै फालांगिरिफोरा गावबा गावनि रांजों दखाननि खथाखौ बेरा आरो दरजा बानायना लानायनि गरन्थ'आव फैयो। बे खामानिखौ मावफुंनो थाखाय फालांगिरिफोरा गावबा गावनो गोसो जानानै भावरागुरि VCDCनि मासिगिरि एबा BJP दैदेनगिरि पार्थनाथ पालनि दैदेननायाव 5 सुबुंनि मोनसे कमिटि दानाय जायो आरो खामानि मावनायाव खरसानि थाखाय 40,000 राङै होनो थि खालामो। बेबादिनो हाथाइसालिनि न'आव बेरा आरो दरजा लुनायनि खामानिया सोलिबाय थानाय समावनो खायसे सुबुङा VCDCनि मासिगिरि पार्थनाथ पालनि हेंथायै हाथाइसालि न' लुफुंनायाव जाख्ल'दों होनना नंखाय बांसावनायनि हेंथायै भावरागुरि बाजारनि फालांगिरिफोरा गोख्रों रावजों फिनजाथाय होयो। চেয়ারম্যান যে জায়গা খোলা বানাইছে ওই জায়গাটা আমাদের বাউন্ডারি দেওয়া লাগে যারা নাহলে আমাকে আমাদের দোকান করে ওই বাউন্ডারি হিসাবে আমরা নিজের পাঠা দিয়ে জায়গা বানিয়ে দিতে পয়সা দিয়েছি কি হয়েছে ওই যে একজনে শিখাই দিয়েছে আমি বলছি ওইভাবে কে শিখাই দিয়েছে ওই দিকের লোক আমি তো দোকান করতেছি তখন বললো তোমার জায়গা পাওয়া নেই জায়গাটা বাউন্ডারি যারা অর্ধেক দেওয়া হয়েছে অর্ধেক দেয় না আমাদের থেকে দেয় না তখন পয়সা নিচ্ছে বেড়া দেওয়ার জন্য কাজটা এখন ফ্যাশন পাইনি আমার টাকা লাগে না জায়গা লাগে আমার জায়গা লাগে এইটো ৰুম ঘৰ মানে মাৰ্কেট আহিছিল এইটো হলো খোলা মাৰ্কেট বনোৱাৰ পিছতে খোলা আমি শুনিলোঁ যে এইটো খোলা মাৰ্কেট তেতিয়া মই চেয়াৰমেনক মাতিলোঁ মাতাৰ পিছত এটা মিটিং পাতিলোঁ চেয়াৰমেনে মিটিং পাতি 2জন গাঁওবুঢ়া আৰু লগতে আমাৰ দোকানীয়ে 5জন মিলি এটা কমিটি বনাই দিলোঁ কমিটি বনোৱাৰ পিছত চেয়াৰমেন লগতে থাকি আৰু কি ৰুমখিনি কেনেকৈ বনাব পাৰোঁ দোকানদাৰবিলাকে মানে খোলা মাৰ্কেটত কেনেকৈ দোকান কৰিব ভাবনা চিন্তা কৰি এটা ৰুম বনাব লাগে তেতিয়া চেয়াৰমেনৰ লগত লৈ কমিটি এটা বনাই যে কিমান টকা লাগে হিচাপ কৰি 35-40,000 টকামান লাগিব পাৰে সকলোৱে ৰুম বনোৱাৰ কাৰণে চেয়াৰমেনক দায়িত্ব দিলোঁ যে ৰুমখিনি বনাব লাগে সেইকাৰণে পইচা আৰু কালি না সেইদিনা মই শুনিলোঁ যে চেয়াৰমেনে মাৰ্কেটৰ কাৰণে ঘুচ খাইছে কিন্তু এইটো সম্পূৰ্ণ মিছা কথা আৰু এইখিনি সম্পূৰ্ণ মিছা এইখিনি ভুল চেয়াৰমেনে যে কাম কৰিছে আপুনি কেমেৰাত চাওক ৰুম এইফালে আপোনালোকে বুলি ভাবি আছোঁ এইটো BJP আৰু UPPLৰ মাজত কি হৈছে আমি বিজনেছমেন আমি ক্ষুদ্ৰ ব্যৱসায়ী কৰি আমি সংসাৰ চলাই আছোঁ এইবিলাক আমাৰ ৰাজনীতি আহিব নালাগে ইয়াত আমাৰ দোকান বনাব লাগে ৰুম বনাব লাগে আমাৰ দোকান কৰিব লাগে ৰাজনীতিৰ জেগাত ৰাজনীতি কৰক ইয়াত আহিব নালাগে আৰু সেইদিনা মিডিয়া আহিছে মিডিয়া কোন দোকানদাৰে মাতিছে মইতো আমাৰ লগতো মাতা নাই কিয় ইয়াত মিডিয়া আহিব লাগে মিডিয়াৰ আমাৰ কোনো দৰকাৰ নাই আমাৰ ৰুমহে বনাব লাগে কোনে মাতিছে এই মানুহজনক লাগে এই ষড়যন্ত্ৰ কোনে কৰি আছে তাকো লাগে তদন্ত হ'ব লাগে সবজি দোকান করি হেৰি মোৰ আগত বাজাৰৰ কণ্ডিশ্যন খুবেই বেয়া আছিলে মানুহ খোজ কৰি যাব নাপাৰে যেতিয়া আমাৰ পাৰ্থ চেয়াৰমেন হ'লে তেতিয়া মানে এইটো চাই পেলাই বহুত ভাল উন্নতি কৰিছে এতিয়া মানুহবিলাকে চব্জি লোৱাতে সুবিধা পায় আৰু গাড়ী যিবিলাক হয় চলাচল কৰিব পাৰে যিমানকেইটা ঘৰ বাৰী আছে সেইটো সদৰ হৈ গৈছে সেই বেয়া কৰা নাই কিন্তু আমাৰ লগত এটা কথা হৈছে যিটো ৰুমৰ কাৰণে কোনোবা কমপ্লেইন কৰিছে যে টকা পইচা লৈছে কিন্তু টকা পইচা লোৱা নাই আমাৰ লোকে সিহঁতৰ লগতে গৈছে যে কিবা কি কৰা যায় যিকোনো মানুহকো আমাৰ লগত যদি দিওঁ সিহঁতে কথা মানে কোনে ক'ব যে মই সেইটো ল'ম এইকাৰণে চেয়াৰমেনৰ ওপৰত দায়িত্ব দিয়া হৈছে আৰু যিহেতু পইচা কোনে কৈছে যে মই পইচা দিছোঁ যিবিলাক মানে বহি আছে সিহঁতৰ ইমান পইচা দিয়া নাই কোনে কিস্তি দিছে কোনে দেৱাই নাই এতিয়ালৈকে এটা কিস্তি দিয়া নাই ইমান মানুহ আছে সেই কামটো গোটেইবিলাক কৰি আছে কিন্তু কোনো চাপো দিয়া নাই যে তোমালোকে পইচা দিয়া কিবা না দিয়া সেইটো কাৰণে কিন্তু আমাৰ চেয়াৰমেন ভালেই কৰিছে আমাৰ চাওক আমাৰ মানে সুস্থ সবলভাৱে আমাৰ ৰুমটো বুজাই দি সেইটোৱে আমাৰ মানে অনুৰোধ কালি নিউজ ওলাইছে এইটো ভুৱা নিউজ নেকি ওলাই কিন্তু আমাৰ লগতে সেনেকৈ পোৱা নাই যে ঘুষ খাইছে কিবা মইতো ইয়াতে 12-13 বছৰ হ'ল সবজি দোকান কৰি খাই আছোঁ মই বাজাৰৰে মানুহ
কিন্তু কোনোবা কিবা ঘোষ খালে মই কোনোবা কিবা ক'লে মইতো শুনা পালোঁ হয় সেইটো কথা মইতো শুনা পোৱা নাই। গোপাল চন্দ্ৰ বৰ্মন, মই ভাড়াকুৰি বজাৰৰ এজন ব্যৱসায়ী, ইয়াতে আমি দোকান কৰি খাওঁ। এই ভাড়াকুৰি বজাৰটো মানে MLA পৰা চেংচন আহিল। চেংচন অহাৰ পিছত বজাৰটো আমাৰ যে গণো আছিল যে পাৰ্থপাল লাগি তাৰ তত্ত্বাৱধানত কামটো হ'ল। কিন্তু চেংচনটো আছিল মানে অ'পেন আছিল আৰু কি, মানে কোনো ৰুম বনা কি নাছিল আৰু কি, অ'পেন আছিল। কিন্তু পিছত আমি দোকানদাৰবিলাকে চিন্তা কৰিলোঁ যে আমিতো এনেকৈ কেনেকৈ ব্যৱস্থা কৰিম, কাৰণ মাল পানী ৰাখিব হ'লে কিবা বেৰাৰ দৰকাৰ আছে। তাৰপিছত আমি চেয়াৰমেনৰ তাত গ'লোঁ, চেয়াৰমেনক ক'লোঁ যে এইটো কি ব্যৱস্থা কৰা যায়, কি বেচাৰে কিবা ক'ৰবাৰ পৰা পাৰ্মিশ্যন লৈ আহিলে নেকি নাজানো এইখিনি। তাক ক'লোঁ যে যিকোনো প্ৰকাৰে আমাক মানে বেৰাৰ এটা ব্যৱস্থা কৰি দিব লাগে আৰু কি কৰিলে যে ঠিক আছে হ'ব, যে আপোনালোকে কৰে মই মানে চেষ্টা কৰি চাম। তাৰপিছত কিবা অৰ্ডাৰ লৈ আহিল। পিছত আমাক বেৰাৰ কাৰণে কয় আপোনালোকে এতিয়া কি কৰিব, বেৰা যদি কৰে, যদি আপোনালোকে নিজে কৰে কৰক, আৰু যদি কয় যে আমি নিজে নকৰিম তেনেহ'লে যদি মোক দায়িত্ব দিয়ে সেইটো আপোনালোকৰ নিজৰ কথা। পিছত আমি চব দোকানদাৰবিলাক মই তাত বহিলোঁ, বহি আমি সবাই এটা সিদ্ধান্ত ল'লোঁ যে আমি যদি নিজে কৰিব যাওঁ নানান মুনিৰ নানান মত, কোনোবাই ক'ব যে এনেকুৱা হ'ব, কোনোবাই এনেকুৱা। গতিকে আমি ক'লোঁ কি চেয়াৰমেনকে পাৰ্চনাত পালকে দায়িত্ব দিলোঁ যে তুমি এইটো কৰা, আমি যিখিনি মানে খৰচা যাব আমি সবাই মিলি উঠাই দিম আৰু কি। আৰু বস্তুখিনি কামখিনি একলগত কৰিলে হয়তো পইচা অলপ কমতে হ'ব। সেই সময় হিসাব নিকাশ কৰি ভাবিলে সবাই পৰা 40,000 টাকা উঠাই আর কি তাক দিম আর কি। আর সেই টাকার কিছুমানে হয়তো 10,000 দিছে, কিছুমানে হয়তো 20,000 দিছে, কোনোবা 30,000 দিছে, কোনোবা 40,000 দিছে। সেইখিনি টাকা লৈ কাম বেচা কৰি আছে। কাম প্ৰায় আধাতকৈ বেছি কৰিছে। কিন্তু এটা সেইদিনা শুনা পালোঁ মই, কোনোবা এটা বোলে নিউজ চেনেলত ওলাল, মই নিজে কিন্তু পোৱা নাই অৱশ্যে, যে প্ৰাৰ্থনাত পালে বোলে পইচা লৈছে বুলি এটা মানে কি হৈছে যে কামৰ মানে ৰুমৰ বাবদ পইচা লৈছে। এইটো কিন্তু একদম ভুল কথা। সি ৰুমৰ বাবদ কোনো পইচা লোৱা নাই। সি আমাৰ ৰুমৰ বেৰা দিয়াৰ কাৰণেহে পইচা লৈছে, কাৰণ শাটাৰ লগাবি দিব, বেৰা দিব। আমি এটা হিচাপ কৰিছোঁ যে 40,000 টাকা লাগি যাবই আৰু কি, সেইকাৰণে তাক দায়িত্ব দি আছে। কিন্তু এই যে কিছুমান যে ভুল কথা ওলাইছে যে সি পইচা খাইছে, এইটো কিন্তু মোৰ পৰা কোনো পইচা লোৱা নাই। আৰু ময়ো মোৰ ভাই বন্ধু দুজনৰ পৰা সুধিছোঁ না, কোনো পইচা সি কোনোদিন লোৱা নাই আৰু কি। এইটো মিছা কথা। আমি তাক আমি নিজেই দিছোঁ, সিটো খোজা নাই আমাৰ পৰা। কিন্তু তাৰ এটা বদনাম কৰাটো এইটো মোৰ মতে এইটো উচিত হোৱা নাই আৰু কি। এইখিনিকে মই বজাৰটোতো আগৰ পৰা চৰকাৰে বনাই দিল। বনাই দেওয়ার পাছত আমার চেয়ারম্যান গণ এই মানে রাজ্যের সুবিধার জন্য কৈছে যে যদি রাজ্যে পয়সা মুখখানে দিয়ে তাহলে মই ইট বালু সিমেন্ট পাথর কিনি রাইজক মই ঘরবিলাকে ভাল করে যাতে কেঁচাল না হয়, মানে রুম রুম করি আর কি সবাইকে মই মিলি করে ভাগ করে দিম, যাতে কোনো কাজিয়ে না হয়। যার রুম পাব কিন্তু আমাক এইটো পয়সা দিলে আমি সবাইকে সমান করে বানাই দিই, আর গ্রেল ফ্রেল লাগাই দিয়ে ভালকে ধুনিয়া করে মানে একদম সাজা করা একদম ভাল করে রাখিম আর কি বাজারটা। আমি এইটো সরকার থেকে খোলা ঘর দিছিল, খোলা ঘর দিয়ে গেছিল, মানে কেঁচাল হয়ে থাকে। এগুলোর জন্য আমার এই বাজারের চেয়ারম্যান হয়, চেয়ারম্যান ভাল করি সবাই মিলি বসি বোঝা সোজা করি। চেয়ারম্যানের হেলায় দোষ না হয়, আমার রাইজেরও দোষ আছে। আমি রাইজ সবাই মিলি কইছি যে রুম রুম করে সার ভাগ করে দিলে আমার রাইজের খুব সুবিধা হবে। আমি